হেল্ল' গাইছ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি মিনি ব্লগলৈ। আজি আমাৰ ঘৰত কোমল চাউলৰ বাবে যোগাৰ কৰি আছে। কি ধৰণেনো কৰে তাকে আপোনালোকক এতিয়া দেখুৱাম। বলক তেন্তে এতিয়া আপোনালোকক দেখুৱাই আছোঁ। বুজিছেনে, এইখিনি ধান ইয়াত আছে, এইখিনি বকলবৰা ধান বোলে। আৰু এইফালে কোমল চাউলৰ কাৰণে ভাজি আছে। এইখিনি বকলবৰা ধানখিনি ভাজি হ'ল আৰু এইখিনি আগতে ভাজিলে, মানে এইখিনি ভাজি হৈ গ'ল আৰু এইখিনি হ'ল। আৰু এইফালে ভাজি আছে, এইখিনি জহা বৰা। মোৰ সকলো বিহুৰ বাবে যোগাৰ চলি আছে। আপোনালোকে আহিব বিহুত, আগতীয়াকৈ নিমন্ত্ৰণ দিলোঁ আৰু আপোনালোকে নিশ্চয় দেখিলে। মই আপোনালোকক দেখুৱালোৱেই কিদৰে কোমল চাউল ভাজিছে আৰু আমাৰ বিহুৰ প্ৰস্তুতি কিদৰে চলিছে আপোনালোকক অলপ দেখুৱালোঁ সবিশেষ ভিডিঅ'টোত। আপোনালোকে কেনেকৈ পালে চাই মোক জনাই দিব। যিহেতু মই আপোনালোকক জানুৱাৰী 1 তাৰিখ অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম দিনাখন আপোনালোকক কৈছিলোঁ যে মই ডেইলি ভিডিঅ' আপলোড কৰিম বুলি, আপোনালোকক ডেইলি ভিডিঅ' দিম বুলি। সেইবাবে মই দুদিন হৈছে দিছোঁ ইউটিউবত আপলোড। আপোনালোকে মোক সহায় সহযোগিতা কৰিব আগবাঢ়ি যোৱাত। আৰু মোৰ আজি ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।